Hi guys, good morning. এয়া গলু আৰু গলুৰে এইটো ছাগলী চাওকচোন কিমান কিউট ন ছাগলী সি সদায় লৈ যায় মানে এতিয়া স্কুল নাই যেহেতু সেইকাৰণে সদায় লৈ যায় স্কুল থাকিলে আৰু তেতিয়া ল'ব নোৱাৰে কিন্তু আনোতে সি পথাৰৰ পৰা লৈ আহে দেই আৰু এইফালে চাওক পথাৰত লৈ যায় আছে গলু আৰু गलू को देखो गाइस टोपी पहन के आ गई है टोपी पहनने वाला मोदी जी तो এনেকৈ মস্তি কৰি থাকো আমি গলু ছাগলীজনী লৈ কিনে সঁচাই ভাল পায় তো এই পোৱালি আছিল তো পোৱালিটো ক'ত থাকিলে ক'ত বাগিছে নাজানে গলু ভালকৈ অসমীয়া ক'ব নাজানে দিয়ক সি বেংগলীৰ মাজতে একদম পুৰা মানে পালি পুলি ডাঙৰ হৈছে ন সেইকাৰণে কেইটা দিব এটা নে দুটা এটা মোৰ এটা তোমাৰ তুমি কোনটো ল'বা ল'ৰা নে ছোৱালী অঁ ছোৱালী তুমি ভালটো বাছি ল'লা আগলৈকে আৰু পাবা ঠিকে আছে আৰু পথাৰখনলৈ আহি গাইজ কিবা এটা ভাল লাগে মানে কিবা নেচাৰেল এটা বিউটি কিবা এটা বেলেগ এটা লাগে আৰু খোলা আকাশৰ তলত আহি কিনে কিবা এটা বেলেগ সঁচাই ভাল লাগে গৰু ভাল লাগে নে বেয়া লাগে পথাৰত আহি অঁ ভাল লাগে সঁচাই ভাল লাগে তো গাইজ বহুতেই সুধি থাকে গলুৰ মাৰ কি হৈছে কেইজন মানে কমেণ্ট কৰি সুধিছে আৰু বহুতেই ইনবক্সত ডিৰেক্টলি সুধি দিয়ে যে যিসকলে মানে ভাল চকুৰে চাই তেওঁলোকে সোধে কি হৈছে জানিব পাৰোঁনে বা কেনেকৈ কি হ'ল সেইবোৰ বিষয়ে সুধি থাকে আৰু কিছুমানে যিসকল নেগেটিভ কমেণ্ট কৰা মানুহ সেইবোৰতো থাকিবই ন নেগেটিভ কমেণ্ট কৰা মানুহবোৰক ডিৰেক্টলি কৈ থাকে আৰু এটা বিয়া পতাই দিয়া দেউতাক তেতিয়াহ'লে মাক পাই যাব মানে বহুত ধৰণৰ কিবা কিবি তো কমেণ্ট ছেকশ্যনতো খুব কমেই সোধে কিন্তু ইনডাইৰেক্টলি একদম ইনবক্সত সুধি দিয়ে মেছেজ কৰি সুধি দিয়ে তো মেছেজ কৰি কাকো এনেকৈ ডিষ্টাৰ্ব কৰিব নালাগে সেইটোৱে কওঁ তো আজি মোৰ লগত আছে গলুক মই সুধিম কি কয় চাওঁ তো চবেই সোধে মানে জানিব বিচাৰে তোমাৰ মা কি হৈ ঢুকালে ছুইচাইড কৰিছে ন এই মানে অসমীয়া ক'বলৈ নাজানে গাইছে চ' ই বেংগলীৰ মাজতে ডাঙৰ হৈছে যিহেতু গুৱাহাটীত আছিলে তাতে প্ৰায়ভাগ বেংগলী মানুহ তো 100জন বেংগলী মানুহৰ মাজত এজন যদি সেই থাকে তেতিয়াহ'লেতো অসমীয়া শিকাটো পচিবল নহয় তো সেনেকুৱাই ইয়াৰ এটা কণ্ডিশ্যন হৈছে বাট স্কুলত অসমীয়া অকণমান কয় আৰু তো এই মাকে ছুইচাইড কৰিছিলে আৰু নিজে কৰিছে যিটো নেকি খুদ খুচি বুলি কয় তো সেনেকুৱা নিজে কৰিছে আৰু কিয় কৰিলে মানে এইটো কিয় কৰিলে তো মই নাজানো এইটো মানে কিবাটো হৈছিলে কাজিয়া লাগিছিলে কাৰ লগত লাগিছিলে বাবা মানে পাপাৰ লগত ঠিক আছে তো গাইজ পাপিয়েকৰ লগত কাজিয়া হৈ কিনে যেনেকৈ ধৰক হাজবেণ্ড ৱাইফে কাজিয়া লাগে তো তেনেকৈ হাজবেণ্ড ৱাইফ কাজিয়া হৈ কিনে মানে সৰু এটা বাট কি বাটাংগাৰ যেনেকৈ কয় মানুহে মানে সৰু এটা কথাত বহুত ডাঙৰ কৰিলে তাৰপিছত এনেকুৱা হ'ল তো মাক ঢুকাবলৈ আজি প্ৰায় 4 মাহ হ'ল ন তো 4 মাহ হ'ল বাট ই বহুত হেপ্পী আছে বাঘ ঢুকাৰ পিছতো মানে নকওঁ আমি এইবোৰ কথা আজি আপোনালোকৰ প্ৰশ্নৰ কাৰণে ইয়াক মই পথাৰলৈ লৈ আনি ক'লোঁ কথাষাৰ বাট ক'লে বহুত ইম'চনেল হৈ যায় মনটো বেলেগ এটা ফিল হয় ইয়াৰ মই সেইকাৰণে কেতিয়াও নকওঁ ক'লে কিবা ভাল নালাগে আৰু এনেকৈ যিহেতু নিজে ছুইচাইড কৰি মৰিছে সেইকাৰণে মানে ই ভয় কৰে আৰু সৰু ছোৱালী সেইকাৰণে ভয় লাগে বাট ভয় কৰিবলৈ একো নাই সঁচাই একো নাই নিজৰ মাকক কোনেও কেতিয়াও ভয় কৰিব নালাগে বাট যেনেকুৱা কণ্ডিশ্যনত মৰিছে যেনেকুৱা চিচুৱেশ্যন হৈছিলে চবৰে ভয় লাগে তো কি হয় মৰিলে সেইটোতো আপোনালোকে গমেই পালে হাজবেণ্ড ৱাইফৰ মাজত লাগিছিলে সেইকাৰণে আৰু গলুক আপোনালোকে আশীৰ্বাদ কৰিব ই যাতে ডাঙৰ হৈ নিজৰ মাৰ যিটো সপোন আছিলে সেইটো যাতে পূৰা কৰিব পাৰে আৰু ই যাতে এনেকৈ মানে হেপ্পী থাকিব পাৰে আৰু চ' চেষ্টা কৰোঁ বহুত বেছি সময় যাতে ইয়াক ভিডিঅ'ৰ মাজেৰে নাইবা কিবা হ'লেও মই মানে হেপ্পী ৰাখিব পাৰোঁ যাতে হেপ্পিনেছটো ফিল কৰিব পাৰোঁ ফাল্টু কৰি থাকোঁ কিবা কিবি আৰু যাতে মাকৰ কথা মনত নপৰে সেনেকুৱা বেছিভাগ সেনেকুৱা টাইপৰ কৰি থাকোঁ আৰু কি তো নকওঁ ই যিহেতু ভয় কৰে সেইকাৰণে বহুত বেছি নকওঁ গাঁৱৰ ওচৰৰ মানুহ আহি সুধিলে কয় যে মাকৰ কথা কয় নে নকয় তো তেতিয়া আমি কওঁ নকয় মানে ই ভয় কৰে ক'লে আৰু কি কৰিম আমিয়ে নকওঁ যিহেতু সৰু ছোৱালীৰ মনৰ যি এটা মেণ্টেলিটি যি এটা সৰুতে ইমান কম বয়সত যিটো এটা প্ৰেছাৰ পালে মাক ঢুকোৱাৰ হয় সেইটো প্ৰেছাৰ যাতে আৰু কোনো এনেকুৱা কাৰো লগত যাতে নহয় সেইটোৱে বিচাৰোঁ চ' ক'বলৈ পাহৰিলোঁ ই মা মানে মোৰ বাইদেউ সঁচাই আমি বহুত বেছি হেপ্পী আছিলোঁ তো তুমি ইয়াক সুধোঁ ৰ'বা তুমি এতিয়া কেনেকুৱা ভালে আছানে ভালে আছোঁ
লেছো মাৰ কথা মনত পৰেনে পৰে অলপ চলপ ন মনত পৰিলে আমি কি কৰিব পাৰিম ন মাতো আৰু নাহে এইটোৱে তো মনত পৰিলে উপায় নাই ছোৱালী মানুহ হ'লে হয়তো মনটো কুমলীয়া হ'লহেঁতেন ছোৱালী মানুহৰ সঁচাই মনটো বহুত কুমলীয়া কিবা এটা ক'বলৈ গৈয়ে ইম'চনেল হ'লহেঁতেন কিন্তু ল'ৰা মানুহ নিজকে ল'ৰা মানুহে যিটো এটা ষ্ট্ৰাগল কৰিব লাগে যিটো এটা কষ্ট কৰিব লাগে সেইটো ভালকৈ বুজি পাওঁ তো ল'ৰা মানুহৰ জীৱন ইমানো সহজ নহয় আমি ছোৱালী হয়তো বেলেগৰ ঘৰত যাব লাগে এইটো ঠিকেই কিন্তু ল'ৰা মানুহৰ যিটো এটা কষ্ট কৰিব লাগে সেইটো সিহঁতে নিজে চুপ থাকি সহ্য কৰে তো ই যাতে ভালকৈ মানে একেবাৰে কি ক'ম চ' গাইজ ভেৰি ইম'চনেল টপিক তো আপোনালোকে ইয়াক ছাপোৰ্ট কৰিব আৰু ই নেকি ডাঙৰ হৈ কিনে মোৰ নিচিনাকৈ এটা ব্লগ চেনেল খুলিব গাইজ তো অলপ চলপ মোৰ ব্লগত আপোনালোকে দেখাই পাব ই যেতিয়া চেনেল খুলিব যেতিয়া ডাঙৰ হ'ব মই কৈছোঁ পঢ়ি শুনি অকণমান নিজৰ হেৰি হোৱা তাৰপিছত মই নিশ্চয় খুলি দিম আৰু তেতিয়া আপোনালোকৰ লগত নিশ্চয় শ্বেয়াৰ কৰিম ইয়াক তো গাইজ ছাপোৰ্ট কৰিব আপোনালোকে তেতিয়া ভাল লাগিব আৰু যদি কিবা কুৱেশ্যন আছে আপোনালোকে কৰিব আনচাৰ দি দিম তো এতিয়া আমি গ'লো চাওক টুপি পিন্ধি আহিছে বহুত বেছি ৰ'দ লাগিছে গাইজ ৰ'দত বহি বহি আমি কৈ আছোঁ তো ব'লা এতিয়া আমি ঘৰলৈ যাওঁ ইয়াত খুব কমেই আনো মানে কম আনো মানে এই দুষ্টতো ইফালে সিফালে থাকি যায় আৰু দেখা পাই তো গাইজ এয়াই বিচাৰোঁ যাতে কাৰ লগত এনেকুৱা নহয় তো বাই 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 বলো বাই 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 বাই